গুড মৰ্ণিং। আজি ৰাতিপুৱা এতিয়া উঠিলোঁ, এতিয়া 6টামান বাজিছে আৰু মুখখন ধুই আহিলোঁ আৰু চকুকেইটা মানে মোক ফ্ৰেছ কৰিয়ে থাকে, কিন্তু জানো কেইদিনমানৰ পৰা খুব ফ্ৰেছ কৰিব ধৰিছে আৰু চকু পানী ওলাই থাকে, পুৰে অলপ পুৰে। ডক্টৰক দেখুৱাব চাবগৈ লাগিব, কি কাৰণে হৈছে এইটো নাজানো। আৰু আজি ঘৰতে কি কৰোঁ কি নকৰোঁ সেইখিনি দেখুৱাম। মই এইটো ঘৰ বনাই আছোঁ এটা, অলপ পিছত আৰু কামত লাগিম, দেখিছেনে? তেনেকুৱা বাঁহৰ ঘৰ দেখিলে বাৰু কোনোবাই ছাবস্ক্ৰাইব কৰিবনে মোৰ চেনেলটো? এইটো আছিলে আমাৰ ঘৰ, মানে এইটো এটা ঘৰ আৰু এইফালে এইটো ভাঙি পিনি বনাইছোঁ, কাৰণ এতিয়া ফাগুন মাহ আহি আছে, বতাহ ধুমুহাৰ কথা নহয় জানো? মানুহে ঘৰে চৰে উৰাই লৈ যাবলৈ ডাঙৰ কথা হ'ব, সেইকাৰণে ঘৰটো মানে ঠিক ঠাক কৰি লৈছোঁ। এইটো আমাৰ ষ্ট'ৰ বুলিও ক'ব পাৰি, হাঁহৰ গাল বুলিও ক'ব পাৰি। এইটো চাই লওক, অলপ দূৰৰ পৰা দেখুৱাই দিছোঁ। এইটো ঘৰটো, এইটো যিটো ঘৰ দেখিছে, ইয়াতে হাঁহ 3টা 4টা আছে, মানে এটা মতা হাঁহ, মানে 3জনী মাইকী হাঁহ। আৰু ৰছীগাত খুলি লৈছোঁ আৰু হাঁহকেইটা ওলাবলৈ মানে চিঞৰি আছে। কণী পাৰিলে নাই? হাঁহে একো নাপাৰিলে আজি। তাত চিঞৰি খাইছ কণী পোৱা নাই যে কেলে হে? ওলা 3টা এইটো ভয় কৰিছে। চাহবিলাক দেখিছে নাই? বেৰবিলাক বোৱা হ'ল, বৈ পিনি এইবিলাক এতিয়া বান্ধিব লাগিব আৰু মানুহ আহি আছে। ঘৰ আকৌ ভাঙিব লাগিব নহয়। কি হ'ল? দিন লাগো ন কামত, কাইলৈহে লাগিম। এতিয়া কি কৰিম? কামত লগা কথা কোৱা নাই মই। ঘৰটো কি কৰিবি? ঘৰটো বনাব লাগিব আকৌ। এনেকে থৈ দিবি। মোবাইলটো লৈ পিনি কথা ক'লে কি? এইবোৰ খুৱাব লাগিব নহয়। বান্ধিব লাগিব। আগত খুৱাবি নে ঢেলাই খুওৱাৰ পাছত খুৱাবি? ঢেলাইটো আগত। বন্ধুসকল, চাহ খোৱা টাইম হ'ল, বলক চাহ খাই লওঁ। বন্ধুসকল, চাহ খোৱা টাইম হ'ল, বলক চাহ। কেলে খংটো মোবাইলটো আনে? আন্ধাৰ দেখোন, লাইট জ্বলাই দিম। খাওঁতেও গেম খেলি থাকে। এতিয়া বন্ধুসকল, চাহ খাই উঠিলোঁ, উঠি পিনি এতিয়া কামত লাগিব লাগে। এই ঘৰটো বনাব লাগে আজি, দেখিছেনে? এই ঘৰটো বনাব লাগে। এতিয়া কেনেকৈ বনাম, কি কৰিম, চাই থাকক ভিডিঅ'টো। ঘৰৰ ওপৰটো সম্পূৰ্ণ বন্ধা হৈ গ'ল আৰু এতিয়া তলৰ কামখিনি বাকী আছে, মানে ওপৰত টিংপাত লগাব বাকী আছে বাৰু। আৰু এতিয়া তলৰ কামখিনি বাকী আছে, বেৰ চেৰ বান্ধিব লাগে, ভেটি তুলিব লাগে, মানে কামেই কাম। কি কৰিব, উপায় নাই আৰু, নিজে কৰিব লাগে। হাজিৰা লগাবলৈও টকা পইচা নাই, তো ব'লক কামত লাগি